কমিউনিটি গাইডলাইন ষ্ট্ৰাইক শুনিবলৈ খুব ভয় লাগে অলৰেডি আমি বহু কথা জানো কমিউনিটি গাইডলাইন ষ্ট্ৰাইকৰ বিষয়ে কিন্তু আজি মই আপোনালোকক তিনিটা এনেকুৱা নতুন আপডেট 2019ৰ ইউটিউবৰ ফালৰ পৰা আহিছে যিকিটা কাম যদি আপোনালোকে কৰি আছে তেনেহলে আপোনালোকৰ হয়তো চেনেলত কমিউনিটি গাইডলাইন ষ্ট্ৰাইক লাগিব পাৰে যদি আপোনালোকে জানিব বিচাৰে এই নতুন আপডেট কিটা কি তেনেহলে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক নমস্কাৰ বন্ধুসকল মোৰ নাম ভাৰ্গৱ মেধি আৰু মোৰ এই জানানে নামৰ চেনেলটোলৈ আজি আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল ইউটিউবৰ ফালৰ পৰা আহিছে তিনিটা নতুন আপডেট আৰু এই আপডেট কিটা হৈছে কমিউনিটি গাইডলাইন ষ্ট্ৰাইক ৰিলেটেড সো ভিডিওটো শেষলৈকে চাওক কাৰণ এই কিটা একদম নতুন আপডেট হয় যেটো অতিকৈ দৰকাৰী প্ৰথম আপডেটটো হৈছে কাস্টম থাম্বনেইল অৰ্থাৎ আমিতো সদায় কাস্টম থাম্বনেইল বনাওয়ে যিকোনো এপ ব্যৱহাৰ কৰি বা যিয়ে নকৰো আমি যিখিনি কাম কৰি আছো অলৰেডি হেখিনি ঠিকে আছে কিন্তু ইউটিউবে এতিয়া কৈছে যে আপোনাৰ যদি কাস্টম থাম্বনেইল যেটো আছে তাতে যদি অলপ হলেও পৰ্নোগ্ৰাফি বা অলপ হলেও ভায়োলেন্স অৰ্থাৎ মাৰপিট বা তেনেকুৱা কিবা কাৰবাৰ ডিঙি কটা সিনৰ ফটো কিছুমানে বহুতে দিয়ে এনেকুৱা ভিডিঅ'ত মই দেখা পাইছো আৰু কিছুমানে ধৰক এই ভিডিঅ'টো ভাইৰেল কৰিবৰ কাৰণে সিলিন্ডাৰত জুই লগা এনেকুৱা কিবা কিবি সিন বম ব্লাস্টাৰ কিবা তেনেকুৱা বা বম বনাই থকা এনেকুৱা থাম্বনেইল সো হেনেকুৱা ধৰণৰ থাম্বনেইল যদি আপোনাৰ ভিডিঅ'ত পোৱা যায় তেনেহলে ইউটিউবে আপোনাৰ কাস্টম থাম্বনেইলটো গুচাই দিব আৰু আপোনাক এটা ৱাৰ্নিং দিব ইমেইলত যে আপোনাৰ কাস্টম থাম্বনেইলটো ইউটিউবৰ যিখিনি কমিউনিটি গাইডলাইনছ আছে তাৰে লগত তাৰে এগেইনষ্টত গৈ আছে সো আপোনালোকে চিন্তা কৰিব নালাগে যদি এবাৰ আহিলে আপোনালোকক এটা চান্স দিব যে কাস্টম থাম্বনেইল আৰু এটা আপোনালোকে আপডেট কৰিব পাৰে সো আপোনালোকে কি কৰিব পাৰে আপোনাৰ যেটো মানে ভিডিও আছে যেটো ষ্ট্ৰাইক লাগিছে সেই ভিডিওটোত গৈ পেলাই আকৌ এটা কাস্টম থাম্বনেইল আপোনালোকে তাতে আপলোড কৰিব পাৰিব সকলোবোৰ চাই চিন্তি যাতে ভালকৈ আপুনি পঢ়ি শুনি বা চাই মেলি ইমেজবোৰ ইউজ কৰে আৰু সেকেন্ড টাইম যদি আকৌ আপোনাৰ বেলেগ এটা ভিডিওত লাগে তেনেহলে ইউটিউবে আপোনাৰ 30 দিনৰ কাৰণে কাস্টম থাম্বনেইল আপলোড কৰিব পৰা অপচনটো গুচাই দিব প্ৰথমবাৰত তেওঁলোকে আপোনালোকৰ এটা ভিডিওৰ মাজৰ যিকোনো এটা ইমেজ তেওঁলোকে দি দিব এজ এ থাম্বনেইল নিজে হৈ যাব হেতু আৰু যদি আপোনালোকে ভাবে যে আপোনাৰ ফাৰ্স্ট টাইমতে আপোনাৰ কাস্টম যেটো থাম্বনেইল আছে হেতু হিমান ইউটিউবৰ নিয়ম মতে যিখিনি কৈছে হেখিনি যদি তাতে নাই তথাপি ভুলতে হৈ গৈছে তেনেহলে আপোনালোকে আপোনালোকৰ যেটো একাউণ্ট আছে তাতে লগইন কৰাৰ লগে লগে ওপৰত এপিল কৰা অপচন এটা আহি যাব হেতুত এপিল কৰি আপোনালোকে তেওঁলোকক আকৌ ৰিকুৱেষ্ট কৰিব পাৰে 2 নম্বৰ আপডেটটো হৈছে লিংক ইন ডেসক্ৰিপচন আমাৰ যিবিলাক ভিডিও আছে তাৰ তলত যেটো ডেসক্ৰিপচন থাকে যিখিনি আমি ভিডিওটোৰ বিষয়ে গোটেইখিনি লিখো তাতে যদি আমি কিছুমান এনেকুৱা লিংক দি দিও যিবিলাক ক্লিক কৰিলে কিছুমান পৰ্নোগ্ৰাফিক সাইট বা কিছুমান ধৰক স্প্যামিং সাইট থাকে হেবোৰত যদি সেই লিংকটো দিয়া যায় হেবোৰ ওয়েবসাইটত যোৱা তেনেহলে ইউটিউবে আপোনাক এটা ৱাৰ্নিং দিব আৰু তিনিবাৰ যদি তেনেকুৱা আপোনাৰ ভিডিওত পোৱা যায় তেনেহলে আপোনাৰ চেনেলত এই নতুন যেটো আপডেট আছে ডেসক্ৰিপচনৰ যেটো লিংকৰ তাতেও কমিউনিটি গাইডলাইন ষ্ট্ৰাইক লাগিব পাৰে সো আপোনালোক সকলোকে কৈছো এবাৰ ভালদৰে চাই লব ভিডিওজত ভুলটো যদি আপোনালোকে কিবা লিংক দিছিল আৰু সেই লিংকৰ এড্ৰেছবোৰ চেঞ্জ হৈ গৈছে এবাৰ ক্লিক কৰি গোটেই ভিডিওবোৰ চাই লব চাই পেলাই যদি তেনেকুৱা হৈ আছে তো ডিলিট কৰি দিব কাৰণ কিয় বহুত এনেকুৱা আছে বহুতে কি কৰে এড দিয়ে এডৰ কিছুমান লিংক থাকে সো ধৰক বাই সামথিং ফৰ এক্সাম্পল তেওঁলোকে কিবা এটা আনবক্সিং বনাইছিলে তাতে এটা URL শৰ্ট কৰা ওয়েবসাইট কিছুমান আছে য'ত মানে আপোনালোকে যদি গৈ তো তেওঁলোকে আপোনালোকক পেমেন্ট কৰে এড দিয়াৰ ফতে সো তেওঁলোকৰ থ্ৰুদি লিংকটো যদি শৰ্ট কৰে তো তেওঁলোকৰ সেই লিংকটো ক্লিক কৰাৰ পিছত আগে তেওঁলোকৰ ওয়েবসাইটত যাব আৰু সেই ওয়েবসাইটত যোৱাৰ পিছত তাতে 5 সেকেন্ডৰ কাৰণে এড চলে আৰু সেই এডবোৰৰ তলত কিছুমান পৰ্নোগ্ৰাফিক ইমেজও আহি যায় সো গতিকে আপোনালোকে হেতু চাই লওক যদি আপোনালোকে তেনেকুৱা লিংক ব্যৱহাৰ কৰিছে তেনেহলে এতিয়াই গৈ পেলাই এই ভিডিওটো শেষ হোৱাৰ পিছত হেইবোৰ গোটেই চালি জাৰি ভালদৰে চাই পেলাই সেই লিংকবোৰ অতৰাই দিব 3 নম্বৰ আপডেটটো হৈছে প্ৰ্যাঙ্ক চেনেলবোৰৰ কাৰণে যদি আপোনাৰ প্ৰ্যাঙ্ক চেনেল আছে তেনেহলে এই কথাখিনি ভালদৰে শুনক প্ৰথম কথা প্ৰ্যাঙ্ক অৰ্থাৎ আপুনি এটা ধেমালি কৰি আছে সো যিমান ফানি হয় মানে অৰ্থাৎ ধেমেলিয়া হয় বা হাঁহি উঠা হয় তেতিয়ালৈকে ইউটিউবে আপোনাক এলাউ কৰিব কিন্তু যদি সেই ভিডিওটোত অলপ হলেও ভায়োলেন্স দেখা গৈছে তেনেহলে ইউটিউবে আপোনাৰ চেনেলটোত হয়তো কমিউনিটি গাইডলাইন ষ্ট্ৰাইক দিব প্ৰথম কথা হৈছে যদি আপোনালোকে ধৰক ধেমালিতে কাৰোবাক মাৰিছে বা বাইকেদি জোৰেৰে গৈ পেলাই কিবা এটা প্ৰ্যাঙ্ক কৰিছে বা অলপমান ভায়োলেন্স দেখুৱাইছে যেনেকৈ কিছুমান চেনেলৰ প্ৰ্যাঙ্ক দেখিছো তাতে কি কৰে
মানে জোকাৰৰ ড্ৰেছটো পিন্ধি লয় আৰু মানুহ যেতিয়া ৰাস্তা দি যায় তাতে এটা মানে মিছলীয়া মৃতদেহ টাইপ এটা থোৱা থাকে আৰু সেইটো মূৰটো ভাঙি পেলাই সেই মানুহবোৰৰ ফালে দৌৰি যায় চ' সেইটো এটা ভাইলেঞ্চ কেটেগৰীত এতিয়া ইউটিউবে কৈছে সেনেকুৱা ভিডিঅ'ও এতিয়া ভাইলেঞ্চ কেটেগৰীত আহিব ছেকেণ্ড কথাটো হৈছে সৰু ল'ৰা ছোৱালী কাৰণ সৰু ল'ৰা ছোৱালীয়েও এতিয়া ইউটিউব চাই ইউটিউবে কৈছে যে এইটো এটা আমাৰ ইউটিউব যিটো প্লেটফৰ্ম আছে এইটো ফেমিলি এটা হয় চ' এইটোত কোনো তেনেকুৱা মানে এজ ৰেষ্ট্ৰিকশ্যন যদিও আছে কিছুমানৰ মোবাইলত সেই এজ ৰেষ্ট্ৰিকশ্যনটো অন কৰি নথয় চ' যাৰ কাৰণে সৰু ল'ৰা ছোৱালীৰ হাততো সেই মোবাইলটোত সেই ভিডিঅ'বোৰ হয়তো তেওঁলোকে চাব পাৰে চ' সেইকাৰণে ইউটিউবে কৈছে যে আপোনাৰ যদি এনেকুৱা কিছুমান বস্তু প্ৰেংকৰ থ্ৰুদি দেখা গৈছে যিটোৱে এটা সৰু ল'ৰা বা ছোৱালীৰ ওপৰত মানে যিটো চাইক'লজিকেলি এফেক্ট কৰিব পাৰে চ' তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকো এতিয়া বন্ধ কৰি দিব ফৰ এক্সাম্পল তেওঁলোকে কৈছে যে ধৰক মানে সৰু ল'ৰা এটাক ধৰক প্ৰেংক কৰি পানিছমেণ্ট দিছে বা তেওঁক এটা শাস্তি দিছে হাঁহি উঠা হ'ব পাৰে কিন্তু সেই শাস্তিটোত যদি সেই ল'ৰা ছোৱালী এটাই যিকেইটাই পানিছমেণ্টটো পাইছে তেওঁলোকেতো এক্টিং কৰি আছে কিন্তু যদি কোনোবাই চাই থকা ল'ৰা ছোৱালীৰ সেই বস্তুটো যদি বেলেগকৈ লৈ লয় তো তেওঁৰ বা সেই ল'ৰা ছোৱালীটোৰ ওপৰত ব্ৰেইনত সেই কথাখিনি হয়তো বহুত ডাঙৰকৈ ইম্পেক্ট দিব পাৰে যিটোৰ কাৰণে ইউটিউবে এতিয়া ৱাৰ্ণিং দিছে তেনেকুৱা ধৰণৰ যাতে কণ্টেণ্টবোৰ নিদিয়ে তো শেষত মই আৰু এবাৰ কৈছোঁ কাষ্টম থাম্বনেইলৰ কথাখিনি মনত ৰাখিব 2 নম্বৰ কথাত লিংক ইন ডেছক্ৰিপশ্যন আৰু 3 নম্বৰ আপোনাৰ প্ৰেংকৰ যিটো কেটেগৰীত যিখিনি আপডেট দিছে এই তিনিটা কাৰণত যদিও আপোনাৰ 90 দিনৰ ভিতৰত 3বাৰ ষ্ট্ৰাইক লাগি যায় তেনেহ'লে আপোনাৰ চেনেলটো পাৰ্মানেণ্টলি ইউটিউবে বেন কৰি দিব অৰ্থাৎ বন্ধ কৰি দিব পাৰে এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ যে এই ভিডিঅ'টো যদি আপোনালোকে অলপ শ্বেয়াৰ কৰি দিয়ে তেতিয়াহ'লে মোৰো ভাল লাগিব যে মই যিখিনি আপডেট লৈ আহিছোঁ সেইখিনি সকলোৱে গম পাব নতুন নতুন যিবোৰ উঠি অহা ইউটিউবাৰ আছে বহুতকে দেখিছোঁ তেওঁলোকে গাইডলাইনছবোৰ নপঢ়ে যিটোৰ কাৰণে মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহোঁ যাতে সহজভাৱে তেওঁলোকে বুজি পায় মোৰ ভিডিঅ'ৰ যোগেৰে কোনোবাই যদি আজি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোলৈ আহিছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ এই চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ে আৰু তাৰ কাষত থকা বেল আইকনটো টিপি দিয়ে মই এনেধৰণৰ ভিডিঅ' সদায় আপোনালোকলৈ আনি থাকিম আজিলৈ এৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজি বিদায় ল'লোঁ